উপভুক্তি পাব কি ক'ব আপুনি আচলতে খুব ধুনীয়া গান আৰু গানটোৰ সৃষ্টি হঠাতে হৈছিলে আৰু মোৰ আগৰ পৰা ইচ্ছা আছিলে যে আইক লৈ অৰ্থত নিজৰ মাতৃক লৈ কিবা এটা কৰাৰ কিন্তু তেনেকৈ খনিন্দা আমাৰ যোনে কথাখিনি লিখিছে তেখেতে খুব ধুনীয়াকৈ লিখিলে সুৰটো মোৰ নিজৰে আছিলে তাৰপিছত গাই খুব ভাল লাগিলে আৰু গোৱাৰ পিছত মই নিজে আৱেগিক হৈছিলোঁ তাৰপিছত পৰাগ মিঠি মাইকে খুব ধুনীয়াকৈ ভিডিঅ'টো কৰিলে তাৰ আজি নৱমুক্তি এইটো বিচাৰিছোঁ যে ৰাইজে ভাল পাওক আৰু আজিকালি দেখিছোঁ যে ৰাইজে কথাতকৈ মানে বেছিকৈ ৰিডমৰ ওপৰত বেছি গুৰুত্ব দিয়ে গানৰ কথা কমকৈ শুনে বহুত আছে তেনেকুৱা দেখিছোঁ সেইটো হ'ব নালাগে মই ভাবোঁ কথাখিনিকো গুৰুত্ব দিয়ক অকণমান অনুভৱ কৰক সেইটো লৈ পেলাই আমাৰ চেষ্টা আৰু এই গীতটোৰ জৰিয়তে যেন এটা নতুন পৰিৱৰ্তন আহে সেইটোৱে চেষ্টা আৰু